এই ভিডিঅ'টো সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে বনস্থিত, গতিকে বন্ধুসকল তোমালোকে এনজয় কৰা। হয়, নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ। মই ফাল্টু আৰু আপোনালোকে চাই আছে ফটুৱা নিউজ, য'ত আজি থাকিব অসমৰ নিৰ্বাচনী প্ৰচাৰত ষ্টাৰ কেম্পেইনাৰ হিচাপে থকা সেইজন ব্যক্তি হৈছে, এইজন বিখ্যাত ব্যক্তি হৈছে ফখৰুল আলি। ফখৰুল আলি আহিব লাগে আমাৰ মাজলৈ। হয় ফখৰুল আলি, আপোনাক স্বাগতম জনাইছোঁ। আপুনি অসমৰ দৰ্শকক কি ক'ব? হয়, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোক ভোটটো দিয়াৰ বাবে ধন্যবাদ সকলোকে। ফখৰুল আলি, আপুনি যে ক'লে এইমাত্ৰ যে আপোনাক ভোটটো দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ, আপুনি কি বোলে আপোনাক যি ভোট দিছে? ভোট দিয়াটো অফক'ৰ্চ, ভোট দিয়াটো স্বাভাৱিক, কাৰণ মই যিটোৱে প্ৰতিশ্ৰুতি দিছোঁ ভোট দিবই। আপুনিতো এনেই জিকাৰ আশা নাইয়ে, যদিহে কিবা কাৰণত জিকে দিলে ৰাইজৰ পক্ষত কি ভাল কাম কৰিব আপুনি? মই বানপানী হৈ যাবগিলাত নাও দিম আৰু ভাঙা চিঙা ৰাস্তাগিলাৰ ওপৰত কল চল পাৰি দিম চটনি চচনি। হয় দৰ্শকসকল, দেখিছে এই জনপ্ৰতিনিধিজনে কৈছে যে তেখেতে ভাঙা চিঙা ৰাস্তাবিলাকত কল চচনি পাই দিব আৰু বানপানী হৈ যাবগিলাত নাও দিব। তাৰমানে নাওখন জানেতো কলৰে নাও বান্ধি দিব নিশ্চয়। আৰু আপুনি ৰাইজৰ পক্ষত ভাল কাম কি কৰিব নৱপ্ৰজন্মৰ কাৰণে? মই চবতকৈ ভাল কামটো কৰিম, টুল গেটৰ ওপৰত অভাৰ ব্ৰিজ দিম য'ত টুল দিবা নালাগে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ, তেখেতে কৈছে টুল দিব নালাগে, অসমৰ ৰাইজে এখেতে জিকিলে টুল গেটৰ ওপৰত দি অভাৰ ব্ৰিজ বনাই দিব। ৰাইজ, এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ, কিনকে বনাই সেইটো লক্ষণে হ'ব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ভাইৰেল কৰে, এখেতক ধৰি নি কেনে জাপানী এখেতৰ মাথাটো মুড়ি ঘণ্টা বনাই খাব। বহুত মাথা আছে এখেতৰ। আৰু এটা প্ৰতিশ্ৰুতি আপোনাৰ গম পালোঁ, আৰু আপুনি কি ভাল কাম কৰিম বুলি ভাবি আছে? মই জিকিলি ল'ৰাবিলাকক সিহঁতৰ সলনি মই ই ৰিক্সা দিম বুলি ভাবি আছোঁ। যিহেতু মামাই স্কুটি কিবা কাৰণে দি আছে, মই কোনোদিনে ই ৰিক্সা দিম। ই ৰিক্সা দিলে বহুত লাভৱান হ'ব যুৱকসকলে। হয় দৰ্শকসকলে, এখেতে কৈছে যে ল'ৰাবিলাকক বুলেটৰ সলনি এখেতে খাই দিব, কি বুলি কয়, এখেতে জিকে তেতিয়াহ'লে ই ৰিক্সা দিব। ই ৰিক্সা দিলে কেনেকৈ লাভৱান হ'ব তাকে জানিব বিচাৰিছোঁ। আপুনি কৈ দিয়ক কেনেকৈ যাব লাভৱান হ'ব ল'ৰাবিলাকে? ল'ৰাবিলাকে যেতিয়া কলেজত যায় তেতিয়া ভাড়া এটা লৈ যাব পাৰিব, আৰু কলেজত যাই কেনে ভাড়াখান দি তেখেতসকলে চিকা চাদা যিহে খাব পাৰিব সেইটো কৈ আছে। আৰু ঘৰত আহোঁতে এটা ভাড়া লৈ আহিবলৈ তেখেতসকলে লাভৱান হ'ব আৰু নিজৰ ভৰি নিজে থিয় দি খাব পাৰিব। এইবাৰ ছোৱালীবিলাকৰ কাৰণে আপুনি কি কৰিব? ছোৱালীবিলাকৰ কাৰণে আমি এটা লেপটপৰ লগত জেৰক্স মেচিন একোটা দিম। জেৰক্স মেচিনটো দি বেলেগৰ কাগজ জেৰক্স কৰি পইচা ল'ব আৰু নিজৰ চাকৰি এপ্লাই কাৰণে জেৰক্স কৰি থাকিব পাৰিব মেচিনটোতে। হয়, এখেতে কৈছে যে ল'ৰাবিলাকৰ কাৰণে ই ৰিক্সা এখন দিব, য'ত তেখেতসকলে ভাড়া মাৰিব পাৰিব কলেজৰ পৰা আহি। আৰু ছোৱালীবিলাকৰ কাৰণে লেপটপৰ লগত একোটা কৰি এখেতে জেৰক্স মেচিন দিব, য'ত তেখেতসকলে চাকৰি এপ্লাই কৰাৰ কাৰণে কাগজ নিজে চাব পাৰিব। প্ৰিয় দৰ্শকসকলে এখেতৰ কথা মনৰ ভাৱ জানিলে এখেতক যদি ভোট দিছে জিকিব, আৰু দেনা যদি তেখেতে শুকুৰ আলিক দিছে কান্দি থাকিব লাগিব। আৰু এই আজি ফখৰুল আলিক আমি ধন্যবাদ জনাইছোঁ অলপমান আমাক টাইম দিয়াৰ বাবে। আৰু বেলেগ এটা টক শ্ব' সৈতে লগ পোৱাৰ এই প্ৰতিশ্ৰুতিৰে আজিলৈ দৰ্শকসকলে এৰিলোঁ। শুভৰাত্ৰি। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাজাই দিব একদমেই নাপাহৰিব।